গহপুৰ চহৰৰ পৰা এগৰাকী বুৱাৰী নিৰুদ্দেশ। জানিব পৰা মতে বুৱাৰীগৰাকীৰ ঘৰ গহপুৰৰ টঙনা গাঁৱৰ গোহাঁই চুকত। আঠ মাহৰ আগতে বিবাহ পাশত আবদ্ধ হৈছিল বিশ্বনাথ চাৰিআলিৰ গেৰুৱাবাৰীৰ তনু গোৱালালৈ। কিন্তু 29 তাৰিখ সোমবাৰে পিতৃগৃহ চহৰ গহপুৰৰ চেণ্টাৰত ফল মূল কিনিবলৈ বুলি ওলাই আহি নিৰুদ্দেশ হয়। স্বামীগৃহৰ পৰা জনোৱা মতে দুদিন পূৰ্বে দেউতাকৰ অসুখৰ খবৰ ল'বলৈ বুলি গহপুৰ ঘৰলৈ গৈছিল। তেখেতৰ স্বামী আৰু স্বামীৰ মাতৃ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈ ৰাইজক বোৱাৰীগৰাকীক বিচাৰি দিবলৈ কাটৰ আহ্বান জনাইছে। মোৰ লগতে গৈছিলে ঘৰৰ পৰা বোৱাৰীজনী। মই বোলো বোলা যাওঁ বোলো, হেৰি ককাৰ অসুখ, গতিকে কিবা কিবি কিনি পেলাই মানে খুৱাই পেলাই গুচি আহিবা ধুনীয়াকৈ, কাৰণ সদায়তো মানুহ নাথাকিব, পটককৈ কিবা এটা হৈ যাব, সেইকাৰণে কি কিনা কিনি ধুনীয়াকৈ খুৱাই আহিবা, ডাঙৰ নাতিনী, গতিকে সেইকাৰণে তাইক পঠিয়ালোঁ। তাৰপিছতে গহপুৰলৈ গৈ পেলাই সেই কিবা আনিবলৈ গ'ল, জুচ চুচ আনিবলৈ গৈয়ে মানে ছোৱালীজনী নাপাতা হ'ল টাউনতে। এতিয়া 8 মাহে হৈছে বিয়া হৈ অহা, হেৰি বেছি দিন হোৱাই নাছিলে বাৰু। সেয়া এতিয়া সেই ককাকক কিবা খুৱাবলৈ গৈয়ে সেইখিনি হ'ল আৰু আনিবলৈ গৈয়ে বিচাৰ খোচা কৰি থকা হৈছে। সিফালেও মানে বিচাৰ খোচা কৰি আছে, আকৌ আমাৰ ইফালেও কৰি আছোঁ। তাৰমানে এতিয়া মানে কেনি উপায় নাইকিয়া হৈছে আৰু লাষ্টত আৰু আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু পিতৃফালৰ পৰা মানে সিহঁতেও কোৱাটো একো কোৱা নাই এতিয়ালৈকে। সিহঁতেও মানে নিজৰ ছোৱালী যেতিয়া বিচাৰ খোচাৰে কৰি আছে, অন্য একো কোৱা নাই সিহঁতেও বাৰু। বেয়া বা কিহৰ কাৰণে কি হৈছে মানে বেয়া কথালৈ নহয়েই, আমাৰ মানে দুইখন ঘৰ মিলিয়ে আছিলোঁ। তাৰপৰা মিল থকা মানে কি সেই অকণমান কথাৰ কাৰণেই মানে সেই বস্তুখিনি আনিবলৈ যোৱাৰ কাৰণেই সেইখিনি হ'ল। নহ'লেতো বোৱাৰীজনী মোৰ লগতেই গৈছে, মই এৰি থৈ আহিছোঁ তাত মাক বাপেকৰ ঘৰত। সন্দেহটো আমাৰ ফালৰ পৰা নাইকিয়া, কিন্তু আজিকালি ল'ৰা ছোৱালীৰ কথা ধৰিবও নোৱাৰি নহয়। এনেই সন্দেহ বাৰু আমাৰ ফালে নাই যে বোৱাৰীজনী কিবা আছে বুলি, কিন্তু বহুত মিল ছোৱালীজনী। মই মানে শাহু বোৱাৰীৰ নিচিনা আমি নাথাকোঁ, মানে নিজৰ ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰোঁ, নিজৰ ছোৱালীৰ নিচিনা ভাবোঁ মানে তাইক, তেনেকুৱা একেবাৰে নিজৰ ছোৱালী বুলি ধৰোঁ। কাৰণ ঘৰতে ভায়েক এটা আছে, তাৰপৰা মাক দেউতাক, তাৰপিছত খুৰাক আছে 2টা, তাৰপৰা আয়েক ককাক, তাৰপৰা খুৰীয়েক 2জনী। আৰক্ষী থানালৈ এতিয়াই গৈছিলোঁ মই। যোৱাৰ কাৰণে ক'লে বোলে যদি গহপুৰত যদি দিছে ইয়াত নিদিলেও হ'ব, তাতহে হেৰাইছে, তাত মাক বাপেকৰ ঘৰতহে নাপাতা হৈছে, গতিকে এতিয়া মানে ইয়াত নিদিলেও হ'ব বোলে, এনেকৈ ক'লে। মানে বোৱাৰীজনী মানে যিসকলে মানে চিনি জানি পায় আৰু সোনকালে যাতে ঘৰত খবৰ দিলে ভাল পাওঁ, আৰু মানে সোনকালে ওলাওক ইমানেই আৰু। মুনু যেতিয়া আছো সোনকালে গুচি আহিবি, ক'ত আছ, মাৰে কিমান মৰম কৰিছোঁ তোক, মা দেউতাতকৈ বেছি মৰম কৰিছিলোঁ, সোনকালে গুচি আহিবি কালি। মই বহুত মৰম কৰোঁ তাইক, বহুত মৰম কৰোঁ, মানে ক'বলৈ মানে হেৰি নাই আৰু, মানে য'তে থাক মাতিলে তাই আহি ঘৰ পালেহি হ'ল। মোৰ কথাখিনি ক'বলৈকে বেয়া লাগিছে, কিন্তু ভগৱানে যেনে তাইক ঘৰখন উলিয়াই আহি ভালে কুশলে যেন ঘৰ পায়হি, একো যেন বিধি পতালি নোহোৱাকৈ সেইখিনি বিচাৰিছোঁ মই। কোনোবাই যেন ছোৱালীজনী দেখেও, বোৱাৰীজনী কৃষ্ণা বিশ্বাস গোৱালা, গতিকে কোনোবাই যি দেখেও সেইখিনিও যাতে খবৰ খাতি দিয়ে আৰু সোনকালে যেন ছোৱালীজনী ঘৰলৈ উভতি আহে, সেইখিনিয়ে মই বিচাৰিছোঁ। নহ'লে মোৰ বোৱাৰী এজনী আৰু ল'ৰাও এটা, মোৰ কোনো নাইকিয়া নাই, তেনেকুৱা একো নাই, হাঁহি ফূৰ্তিয়ে গৈছে। মই ধুনীয়াকৈ পঠাইছোঁ, বহুত ধুনীয়াকৈ পঠাইছোঁ। তাই আজি অহা কথা, তাই ছোৱালীজনী ফোন কৰি মোক ক'লে যে আহিম, মোক ষ্টেচনলৈ নিবলৈ আহিম বুলি কৈছিলে। কৈছে মই ট্ৰেইনত আহিম ভাইটিৰ লগত, তুমি লৈ যাবাহি আহি। মই ক'লোঁ হ'ব আহিবা, কাইলৈ ককাক ফল মূল খুৱাই। তাই চেণ্টাৰ গৈছিলে ফল কিনিবলৈ, তাৰপিছত আৰু তেনেকুৱাতে তাই ফল কিনিব গৈ 2-2:30 বজাত গৈছিল, মাকহঁতে কোৱা মতে। তেনেকুৱাতে তাই নাইকিয়া গৈ, আৰু মাকেও মোক জনাইছে আপোনাৰ 6:30 মান বজাত। মোৰ ধৰি লওক মই 1 বজালৈকে কথা পাতিছোঁ তাইক কমপ্লিট, যোৱাকালি। তাইক খালি মোক কৈছে মোৰ
ফাৰ্ষ্টত কথা পাতিলে, তাৰপিছত ভাত খাব ল'লে, ভাত খাই পেলাই তাৰপিছত ফোন মাৰিছোঁ মই, তাৰপিছত মাকে ক'লে কি হয় লেট্ৰিনলৈ গৈছে, তাৰপিছত লেট্ৰিনৰ পৰা আহি আৰু তাৰপিছত ফোন চোন কৰা কৰি নাই আৰু মানে তাইক মই কৈছিলোঁ যে মোবাইলটো লৈ যোৱা তুমি আৰু মাস্ক চাস্ক চুৱেটাৰ টুৱেটাৰ ধুনীয়াকৈ পিন্ধি যাবা, তাৰপিছত তাই মোবাইলো লৈ গ'ল, মোক ফোনো নকৰিলে, তাই মোবাইল নহয় মাকহঁতৰে মোবাইল আৰু দুটা মোবাইল, কমচে কম তাইক মই কৈছিলোঁ মোবাইলটো লৈ যোৱা, নিজৰ ছেফটিৰ কাৰণেই কৈছিলোঁ, তাই মোবাইলটো নিনিয়াকৈ গুচি গৈছে, কি প্ৰব্লেম নাজানো আৰু নাই মোৰ এতিয়া এইবিলাক সন্দেহ নাই, কাৰণ তাই মোক বহুত মৰম কৰে, ময়ো তাইক বহুত মৰম কৰোঁ, বহুত মৰম কৰোঁ তাইক, সন্দেহ নাই। মুনু তুমি য'তে আছে সোনকালে মোৰ ওচৰলৈ ঘূৰি গুচি আহা, আৰু কোনোবাই যদি এই ছোৱালীজনীক দেখা পায় মোৰ ৱাইফ হয় সোনকালে মোক জনাব, মোৰ নাম্বাৰটো হৈছে 9101155828, সোনকালে যাতে জনাব ক'ৰবাত দেখা পালে। কৃষ্ণা বিশ্বাস, মই মুনু বুলি মাতো মৰমত, মাকহঁতো মুনু বুলিয়ে মাতে। নিউজ ডেস্ক ৰিপৰ্ট, বি নিউজ।